নমস্কাৰ বন্ধুসকল, মই মৃন্ময় শইকীয়া আৰু মোৰ মৃন্ময় শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, মোৰ এক্সাম চলি আছিল, সেইকাৰণে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। আকৌ আজি পূজা স্পেচিয়েল এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আজি ভিডিঅ'টো আমাৰ তেজপুৰৰ অগ্নিগড় পাহাৰখন মই আপোনালোকক দেখুৱাম আৰু তেজপুৰৰ দুখন এখন পূজাও মই আপোনালোকক দেখুৱাম। আজি মোৰ লগতে কল্প আহিছে, সুৰজিত, এইটো সীমান্ত। তাৰপিছত এতিয়া আমি টিকেট কাটিম আৰু এতিয়া ইয়াতে টিকেট কাটিম আৰু ইয়াতে টিকেট কাউণ্টাৰ আছে। ইয়াতে টিকেটৰ দাম কিমান হয়? টিকেটৰ দাম 20 টকা আৰু ষ্টুডেণ্টৰ কাৰণে কিবা ডিছকাউণ্ট আছে নেকি? 8 বছৰ তলৰ ষ্টুডেণ্ট আহিলে 10 টকাকৈ লয় আৰু 8 বছৰ ওপৰ, মানে আমাৰ এতিয়া 8 বছৰ ওপৰ হ'ল, 18-20 বছৰ হ'ল, সেইকাৰণে আমাৰ এতিয়া 20 টকাকৈ আমি টিকেট কাটিম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এতিয়া ওপৰলৈ উঠি যাম আৰু এয়া পূৰা ওপৰলৈ। ফেটছটো কমি যাব আজি, ফেটছটো পূৰা কমি যাব, ওপৰলৈ উঠি পূৰা ফেটছ কমি যাব। আৰু আজি ভিডিঅ'টো আপোনালোকে বহুতেই ভাল পাব চাই। আৰু এতিয়া বহুত ধুনীয়া আছে, মানুহ আহি থাকে আৰু এই মাইনাসকল আহিছে। কেনেকুৱা লাগিছে? পূজাৰ শুভেচ্ছা থাকিল তোমালোকলৈ। মোৰ চেনেলটো চাবা, মৃন্ময় শইকীয়া। তাৰপিছত আমি ওপৰলৈ উঠি গৈ থাকিম। আৰু বন্ধুসকল, এই অগ্নিগড়খন মানে কেনেকৈ অগ্নিগড় হ'ল সেইটো অকণমান আমি জানো আহক। মানে কি হ'ল, ইয়াতে এজন ৰজা আছিল, বান ৰজা, আৰু বান ৰজাৰ যিজনী কন্যা আছিল ঊষা, আৰু ঊষাক সুৰক্ষিত কৰি ৰাখিবলৈ এই যিটো ছাইডেদি গড় বনাইছিল, মানে জুই দি পেলাই যিটো অগ্নি দি গড় বনাইছিল, সেইকাৰণেই এই ইয়াৰ নাম অগ্নিগড় বুলি জনা যায়। আৰু বন্ধুসকল, আজি মোৰ লগত কল্প ভাই আহিছে। এইটো পূৰা লাজকুৰীয়া হৈ সি কথা ক'বলৈ লাজ কৰে অকণমান। এইটো পূৰা চশমা লগাই আহিছে একদম পূৰা। এইটো কি ক'বা কল্প? হাই, মই বহুত লগৰ, বহুত একেলগে পঢ়া আমি, হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক একেলগে পঢ়িছোঁ আমি। আজি ব্লগ কৰিছে, বহুত ভাল লাগিছে। বিশেষকৈ মই আহিছোঁ, মই কেতিয়াও অহা নাই ইয়াৰ ব্লগত। আজি বহুত ভাল লাগিছে ইয়াৰ লগত আহি পেলাই। চাওঁ কি হয় আৰু। তাকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইয়াতে এজন দাদা লগ পাইছোঁ। কি খবৰ দাদা? পূজাৰ শুভেচ্ছা থাকিল আপোনালৈ। কেনেকুৱা লাগিছে ইয়াত? ভাল লাগিছে। মই ইয়াৰে হয়, জেঠাইহঁত আহিছে। হয় ডিব্ৰুগড়ৰ পৰা লৈ আহিছোঁ। হয়, ঠিক আছে। এনেকৈ অচিনাকি মানুহৰ লগত পটককৈ চিনাকি হৈ কথা পাতিবলৈ ভাল লাগে। আৰু এয়াই হৈছে আমাৰ আত্মীয়তা। আৰু সেয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ইয়াৰ পৰা গোটেই ব্ৰহ্মপুত্ৰখন দেখি থাকি, এইখন গোটেই ব্ৰহ্মপুত্ৰখন ইয়াৰ পৰা দেখি থাকি বন্ধুসকল। আৰু এইটোৱে হৈছে তেজপুৰ অগ্নিগড়ৰ ভিউ পইণ্ট। আৰু ইয়াৰ পৰাই গোটেই সন্মুখৰ ব্ৰহ্মপুত্ৰখন উপভোগ কৰিব পাৰি। আৰু আপোনালোক ইয়ালৈ আহিব। আৰু ইয়াতে সেয়া মই আপোনালোকক কৈছিলোঁ যে ঊষাৰ কথাটো, আৰু সেয়া ইয়াতে তেওঁলোকৰ প্ৰতিচ্ছবি ইয়াতে আছে। এয়া এইখন হৈছে গন্ধব্য বিবাহ। ইয়াতে এটা বিবাহৰ চিহ্ন ৰাখি থৈছে চিনস্বৰূপে। আৰু বহুত আছে ইয়াতে। আৰু আপোনালোকৰ গোটেই এখন ধুনীয়া পৰিৱেশ, আৰু ইয়াত আপোনালোকে আহিব পাৰে। বহুত ধুনীয়া এটা পৰিৱেশ ইয়াতে। আৰু এয়া চাওক, ইফালে চিত্ৰলেখাক যেতিয়া অনিৰুদ্ধই হৰণ কৰিছিল তাৰ এটা চিহ্ন এইটো। আৰু অগ্নিগড়ত আহি আমাৰ এজনে পূৰা প'ষ্ট দি আছে, ফটোৰ প'ষ্ট কেনেকৈ দিওঁ সুধি আছে। তাৰপৰা মই তাৰপিছতে আমি এতিয়া তললৈ নামি যাম। আৰু ইয়াতে বহুত ওখ চাপৰ তেনেকুৱাকৈ আছে। শকত মানুহ আহিলে ইয়াতে ক্ষীণ হৈ যাব, মোৰ নিচিনা শকত মানুহ আহিলে ইয়াতে ক্ষীণ হৈ যাব। আৰু ইয়াতে ধুনীয়াকৈ পাৰ্ক হিচাপে বনাই দিছে। আৰু বন্ধুসকল, এতিয়া আমি অগ্নিগড়ৰ পৰা ওলাই যাম। অগ্নিগড় যিমানখিনি পাৰিলোঁ ভিডিঅ' আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া আমি
তেজপুৰৰ কেইখনমান পূজা দেখুৱাম। আজি যিহেতু সপ্তমী আজি পূজাৰ প্ৰথম দিনাখন আমি তেজপুৰৰ দুখনমান পূজা আপোনালোকক দেখুৱাম। তাৰ আগতে কেইটামান ভাত খাই ল'ম, মানে ইমান দূৰ খোজকাঢ়িলোঁ, ওখ চাপৰকৈ খোজকাঢ়িলোঁ। তাৰপিছত ভোকো লাগিছে অলপ, তাৰপৰা এতিয়া আমি মৌচুমীত ভাত খাই ল'ম। তেজপুৰৰ ফেমাছ মৌচুমীখন, একদম তাত এনি টাইম মানুহ ভৰ্তি হৈ থাকে। আপোনালোকে আজি দেখিবই, মৌচুমীখন আপোনালোকক দেখুৱাই দিম। আৰু ঠিক আছে, বলক এতিয়া আমি মৌচুমীত লগ পাই আছোঁ আপোনালোকক। বন্ধুসকল, এইটো হৈছে তেজপুৰৰ আটাইতকৈ ডাঙৰ গণেশ মন্দিৰ। এইটো আৰু ইফালে গণেশ ঘাট আছে। আৰু ইয়াতে বিজয়া দশমীত বহুত ডাঙৰ যি প্ৰতিমা বিসৰ্জন দিয়া হয়, বহুত ডাঙৰকৈ হয়। আৰু প্ৰতিমা বিসৰ্জন বহুত ডাঙৰকৈ, বিজয়া দশমী ভাল লাগে ইয়াতে। তেজপুৰ গণেশ ঘাটত বিজয়া দশমীটো বহুত ভাল লাগে। আৰু এইটো হৈছে গণেশ মন্দিৰ, আৰু ইয়াতে গণেশ পূজা বহুত ডাঙৰকৈ হয়। আৰু এইটোৱে হৈছে ফেমাছ জেগা, আৰু তেজপুৰৰ ফেমাছ জেগা। গণেশ ঘাটটো হ'ল তেজপুৰৰ ফেমাছ জেগা। আৰু ঠিক আছে, মানে এই মৌচুমীলৈ যোৱাৰ আগতে আমি গণেশ ঘাটত সোমাই গ'লোঁ, সেইকাৰণে এটা ক্লিপ গণেশ ঘাটৰো কৰিলোঁ। ঠিক আছে, আপোনালোকক দেখুৱালোঁ। বন্ধুসকল, আমি আজি আহি মৌচুমী হোটেল পালোহি। আৰু এজন মৌচুমী হোটেলৰ মালিক দাদা। তাৰপিছত দাদা কি ক'ব, পূজাৰ শুভেচ্ছা থাকিল আপোনালৈ। আৰু মৌচুমী মই বহুত পুৰণা কাষ্টমাৰ, দাদাৰ সৈতে সদায় চিনাকি। তাৰপিছত আজি ইয়াতে পূজা বুলি আজি ইয়াতে ভাত সাজ ইয়াতে খাম, দিনৰ ভাত সাজ। তাৰপিছত আৰু তেজপুৰৰ আটাইতকৈ ফেমাছ দোকান, হয়নে? বহুত ফেমাছ দোকান, আৰু এনি টাইম মানুহ মানে ভৰ্তি থাকে, এনি টাইম মানুহ ভৰ্তি থাকে। আৰু মই আপোনালোকক ভিতৰৰ বস্তুখিনি দেখুৱাম। আৰু বন্ধুসকল, এইটোৱে আছিলে পূজাৰ এটা স্পেচিয়েল ভিডিঅ'। কিমানখিনি কেনেকৈ দেখুৱাব পাৰিছোঁ মই নাজানো, যিখিনি পাৰিলোঁ দেখুৱালোঁ। আৰু ঠিক আছে, ভিডিঅ'টো কেনে পালে জনাব। আৰু লগতে পূজা বুলি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। আৰু বন্ধুসকল, আৰু এইটোৱে হৈছে নগাঁৱৰ একদম ভিউ পইণ্ট। ইয়াৰ পৰাই নগাঁৱহে আহিছে বন্ধুসকল, আৰু এইটোৱে হৈছে তেজপুৰ অগ্নিগড়ৰ ভিউ পইণ্ট।